অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে এই বাক্যশাৰী আপোনালোকে নিশ্চয় শুনিছে। এই বাক্যশাৰীৰ দ্বাৰা মই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ, যিহেতু আজি এই বাক্যশাৰীৰ লগত জড়িত এটা ভিডিঅ' বনাব লৈছোঁ। এয়া চাওকচোন, আমাৰ মায়ে কাপোৰ বাতি কাঢ়ি আছে। জানেই আমাৰ সমাজত, আমাৰ অসমীয়া সমাজত তাঁতশালৰ এটা কিমান ধুনীয়া এটা বৈশিষ্ট্য আছে। কাপোৰ বাতিটো বাৰু পৰহিতে কৰিছিল, কিন্তু বৰষুণে আমাক বাধা দিলে, গতিকে আজি মা আকৌ আৰম্ভ কৰিলে। এতিয়া মই ৰা পিন্ধাম। মায়ে বাৰু অলপমান পিন্ধাইছে, বাকীখিনি মই পিন্ধাই লওঁ। তাৰপিছত আকৌ খুৰীমাহঁতে কাপোৰ চলাব। কাপোৰখিনি ৰা পিন্ধোৱা হৈ গ'ল, কিন্তু আমাৰ কি হ'ল, কাপোৰৰ মানে সূতা আমাৰ কমি গ'ল অলপমান। ৰাখন এটা ছাইড বেছি হৈছে, এটা ছাইড কম হৈছে, গতিকে আমি আকৌ নতুনকৈ বাতি কাঢ়িব লগা হ'ল। এইখিনি জল্দি কৰিলোঁ কাৰণ বৰষুণ আহিছে। চাওক, আমাৰ অয়নো আহিল, মোৰ কোলাত বহিলেহি। কাৰণ কিয়, খুৰীমায়ে কাপোৰ চলাব যিহেতু মাৰ লগত, সেইকাৰণে ইয়াক মই ৰাখোঁ অলপ টাইম। তাৰপিছত আকৌ ফালে খুৰীমা আছে আৰু জেঠীমা তামোল কাটি আছে মাহঁতৰ কাৰণে। কাপোৰ চলাই আছে মাহঁতে, কিন্তু মই মিনি ব্লগটো ইমানতে সামৰিছোঁ। থেংক ইউ।